আমাৰ যিমানখিনি অকল আমাৰ BTR নহয় অল অভাৰ আছাম মেন 11 কনফ্লিক্টটো অলপ বেছি হৈ আছে আৰু বিশেষকৈ ক'ব লগা কথাটো হ'ল BTRত অলপ বেছি হৈছে বেছি এইটোৰ কাৰণে হৈছে মানে ভূটান বৰ্ডাৰত থকা যিমানখিনি আমাৰ 11 খেতি চপোৱাৰ সময়ত মানে নামি আহে তথাপিও আগৰ সময়তো এনেকৈ নামি আহিছিলে ইমান কনফ্লিক্টটো হোৱা নাছিল আজি যে বেছি কনফ্লিক্ট আছে সেইটো কাৰণটো হ'ল যোৱা 17 বছৰে যি BPF চৰকাৰ আছিলে সেই BPF চৰকাৰে আমাৰ বন ধ্বংস কৰি পেলাই আমাৰ যিমানখিনি ধনজন এই ধনজনৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ কাৰণে আজি মেন 11 কনফ্লিক্টটো বেছি হৈছে যিয়ে নহওক আগৰ চৰকাৰে যি মিষ্টেক কৰিলে সেইটো আমি আজি নতুন চৰকাৰৰ এজন সদস্য হৈ পেলাই বা চৰকাৰৰ মানুহ হৈ পেলাই বা আমি সকলো BTRবাসীয়ে উপলব্ধি কৰিব পাৰিছে বন ধ্বংস কৰাৰ কাৰণে আজি মেন 11 কনফ্লিক্টটো বেছি হৈছে সেইটোৰ ফলত আমি BTC চৰকাৰৰ পৰা আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ 6 কোটি টকাৰ বাজেট কৰি পেলাই 6 ক্ৰ'ৰ তাৰ বাজেট কৰি পেলাই আমি 121 কিলোমিটাৰ মেন 11 কনফ্লিক্টটো প্ৰটেকশ্যন কৰিবৰ কাৰণে চ'লাৰ ফেন্সিং বনাবলৈ এতিয়া প্ৰস্তুত হৈছে আৰু অলৰেডি আমি ওদালগুৰি আৰু বাক্সা ধনশ্ৰী এণ্ড বাক্সা ডিভিজনত আমি ষ্টাৰ্ট কৰিছোঁ আজি বাক্সা ডিভিজনটো আমি অপেনিং কৰিলোঁ গতিকে এইখিনি 221 কিলোমিটাৰ আমাৰ যি চ'লাৰ ফেন্সিং এই চ'লাৰ ফেন্সিঙৰ দ্বাৰা অলপ হ'লেও আমি সকাহ পাম বুলি মোৰ বিশ্বাস এটা আছে মই অলৰেডি কৈয়ে আছোঁ আমাৰ BTR চৰকাৰ কম্প্ৰমাইজ নকৰে আগৰ চৰকাৰে যি মিষ্টেক কৰিলে আপুনি শুনিলে আচৰিত লাগিব আমাৰ যিমানখিনি পুৰণি চাহ বাগান আছে এই পুৰণি চাহ বাগানবিলাকো কিন্তু ইনক্ৰ'জ কৰি আছে আৰু নতুনকৈ মই লামচামকৈ এইকেইদিন হেৰি কৰি ছাৰ্ভে কৰি আছে মোৰ হাতত এতিয়া তথ্য আছে 10,000 হেক্টৰ মাটি চৰকাৰী মাটিটো আগৰ চৰকাৰৰ সদস্যবিলাকে ইভেন আগৰ মিনিষ্টাৰসকলে ইনক্ৰ'জ কৰি পেলাই চাহ বাগান বনাইছে এই 10,000 হেক্টৰ চাহ বাগান আৰু মানে এপ্ৰক্সিমেটলি 7,000 হেক্টৰমান অন্য বাগান কলৰ বাগান ৰাবাৰ বাগান সেইবোৰ আমি ধ্বংস কৰিবলৈ প্ৰস্তুত কৰিছোঁ এইবাৰ আমি চব ইভেকশ্যন কৰা হ'ব কাকো আমি কম্প্ৰমাইজ নকৰিম কিয়নো যোৱা 17 বছৰে আমাৰ BTC চৰকাৰ আজি আমাৰ BTR চৰকাৰ এই চৰকাৰে আজিলৈকে 4 লাখ পইচা আমি ৰেভিনিউ পোৱা নাই চাহ বাগান পৰাই হওক ৰাবাৰ বাগানৰ পৰাই হওক যিবোৰ এনক্ৰ'চ কৰি পেলাই তেওঁলোকে খেতি কৰিছে আৰু সেইবোৰ এটা